ইমান শ্রেষ্ঠ, ইমান শ্রেষ্ঠ কেবল অফলে যাব পারে। অন্তরজ জন্মকা প্রতিশোধর তীব্র দাবানল কি অন্তরতে নমাব দিব পারি। বংশ বান্ধবে খান্দব দাহ করে মরুপঙ্খ নিষেধ করা দিন ধরে আজ পর্যন্ত চলে সময় প্রতিশোধর দাবাগ্নি। কুরুক্ষেত্র মহাসমরত তৃতীয় পাণ্ডব অর্জুনক দংশন কৰিবৰ বাবে কত চেষ্টা কৰিও সফল হব নোৱাৰিলো। তার পাশেও বহুবার কৰিলো চেষ্টা, কিন্তু প্ৰতিবাৰেই কেৱল বিফল। ইহ সংসাৰৰ পৰা মেলনি মাগিলে, তথাপিতো পাণ্ডৱ বংশ নিষেধ কৰাৰ বনমূল নহল পূৰণ। এতিয়াও জীৱিত পাণ্ডৱৰ নাতি হস্তিনাৰ ৰাজা পৰীক্ষিত। পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱা মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই, আৰু বৰ্তমানেও অপূৰ্ণ মোৰ মনৰ অভিলাষ। বুজিলো এনেদৰে আৰু নহব। আজিৰ পৰা মই পৰীক্ষিতক কৰিম অন্বেষণ, স্থান কাল পাত্ৰভেদে পৰীক্ষিতক মই কৰিম দংশন। যাও কর্তব্য অনুযায়ী নিষ্কার্য করু সম্পাদন।